আজি ভিডিওটো বনাইছো কেকৰ ওপৰতে এগৰাকীয়ে সুধিছিলে ক্ৰীমবোৰ কেনেকৈ নগলিবলৈ কি কৰা যায় কি কৰিলে ভাল হয় আপুনি ক'বচোন বুলি কৈছিলে গতিকে সেইটো ভিডিওৰ ওপৰতে মই আজি ভিডিওটো বনাইছো গতিকে ভিডিওটো শেষলৈ চাব মই যিখিনি মোৰ অভিজ্ঞতাৰ পৰা যিমানখিনি মই যেনেকৈ কৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু মই ভনিতাই মোৰ অন্য এটা ভিডিওলৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে বৰ্তমান মোৰো ভালেই বাৰু আৰু এই কেকটো যেতিয়া বনাইছিলোঁ খুব বেছি ৰ'দ দিছিলে সেদিনাখনে ৰ'দ দিয়াৰে কিন্তু ভিডিওটোহে মই দিব পৰা নাছিলোঁ গতিকে আপোনালোকে ভিডিওটো ভাল পাব বুলি ভাবিছোঁ আৰু যিমান পাৰোঁ মই চেষ্টা কৰিম ক'বলৈ আৰু মই লৈছোঁ ডিলাইট ক্ৰীমটো আধা কেজি ক্ৰীম এটা আছিলে মোৰ অৰ্ডাৰ গধূলিলৈকে মই সেই ক্ৰীমটো দিব লাগিব কেকটো দিব লাগিব সেইটো কাৰণে মই লৈছোঁ আৰু মই ব্লেণ্ডাৰ ব্যৱহাৰ কৰোঁ প্ৰেষ্টিজৰ আনফালে হৈছে মই এবাটি পানী লৈছোঁ আচলতে এবাটি পানী ল'ম বুলি ভবা নাছিলোঁ মই লৈছিলোঁ বৰফ হ'বলৈ দিছিলোঁ কিন্তু কাৰেণ্টৰ ইমান অসুবিধা ভালকৈ নহ'লেই বৰফ মানে যা হওক তথাপিতো পানীটো ঠাণ্ডা হৈ আছে ইয়াতে মই ক্ৰীমখিনি উঠাই দিম দি পেলাই ব্লেণ্ড কৰিম তেতিয়াহ'লে খুব ধুনীয়াকৈ মানে হয় আৰু বেছি ডাঠ হৈ থাকিলেও আপোনালোকে নিদিব যিহেতু বৰফৰ টুকুৰাবোৰ থাকে তেতিয়া মানে ভাল নহয় আৰু একেবাৰে পনীয়া হৈ যাবলৈও দিব নালাগে আপোনালোকে দেখিছেই মই কিমানখিনি জোখত কৰিছোঁ আৰু ধুনীয়াকৈ ক্ৰীমখিনি হৈ গৈছে যাতে বেকা হৈ যদি বাগৰি পৰি যায় তেতিয়াহ'লে কিন্তু ব্লেণ্ড কৰা নাই হোৱা আৰু মোৰ এইখিনি ধুনীয়াকৈ চিধা হৈয়ে আছে বেকা হৈ যেতিয়া জোংটো দেখিছেনে এনেকৈ উঠাই দিলে যিটো জোংটো মানে ক্ৰীমৰ মানে তেতিয়া কিন্তু বাগৰি পৰি গ'লে সেইটো হোৱা আৰু ক্ৰীমখিনি যেতিয়া জোংটো মানে চিধা হৈ থাকিব তেতিয়া গম পোৱা যায় আৰু মই এনেকৈ দুভাগ কৰি কিয় লৈছোঁ জানেনে এইখিনি পানীতে থাকিব আৰু এইখিনি ফ্ৰিজত থৈ দিম যিখিনি প্ৰয়োজন হয় সদায় সেইখিনিহে ব্যৱহাৰ কৰিব আৰু গৰম কিমান গৰম আপোনালোকে মোক দেখিয়ে ধৰিব পাৰিছে গৰমটো গতিকে দুপৰীয়া সময় তাতে আৰু একদম ভৰ গৰম গতিকে মই এই আধা কেজি কেকটোত এনেকৈ ৰাতিয়ে মই এটা কোট লগাই থৈ দিছোঁ সদায় আপোনালোকে এটা কাম কৰিব এটা কোট ৰাতিতে লগাই থৈ দিব তেতিয়া কেকটো খাবলৈও খুব বেছি সোৱাদ হয় যিসকলে কৰেতো কৰে জনাসকলে কৰে একেবাৰে নতুনসকলৰ কথাহে কৈছোঁ দেই মই পুৰণাসকলৰ কথা কোৱা নাই বাৰু যিসকলে নতুনকৈ আৰম্ভ কৰিছে তেওঁলোকৰ বাবে সুবিধা হ'ব আৰু সেই গতিকে কৈছোঁ এইখিনি কথা আৰু যিসকলে জানেতো বহুত তেওঁলোকে জানেই বাৰু সেই গতিকে তেওঁলোকক নাই কোৱা আৰু এনেকৈ মই ক্ৰীমখিনি লগাই দিছোঁ আপোনালোকে গম পাইছে বহুত বেছি ক্ৰীমখিনি ডাঠ হ'লেও ভাল নালাগে আৰু মই কাষতে এটা দেখুৱাইছোঁ যে ক্ৰীম নগলিবলৈ আপোনালোকে CMC এইটো ব্যৱহাৰ কৰিব পাৰে দুচিকুট মানে একদম দুটা আঙুলিৰে মানে চিকুটি দুচিকুট 250 ml আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইটো হৈছে আইচক্ৰীম বনালে ব্যৱহাৰ কৰে আইচক্ৰীম পটককৈ যাতে মেল্ট নহয় সেইটো কাৰণে ব্যৱহাৰ কৰে আৰু আপোনালোকে এইটো অনলাইনত আনিবও পাৰে খুব ধুনীয়া মই কিন্তু এতিয়ালৈ ব্যৱহাৰ নাই কৰা কিন্তু ভাল বুলি মই জানো আৰু এইবাৰ ময়ো আনিম বুলি ভাবিছোঁ কাৰণ ব্যৱহাৰ কৰিব লাগিব যিটোহে গৰম পৰিছে নানিলে নহ'ব মানে আৰু যিহেতু মোৰ পাকঘৰটো খুব বেছি গৰম হয় পাকঘৰতে গোটেইখিনি কৰা হয় বস্তুবোৰ দাঙি ভিতৰলৈ নি থকাও অসুবিধা হয় সেই গতিকে আৰু ব্লেণ্ডাৰডাল সদায় মন কৰিব আপোনালোকে ব্লেণ্ডাৰডাল 3 ৱাটাৰ ওপৰত ল'ব 3 পৰা মোৰডাল 3 ৱাটাৰে হয় যিমান পাৰে বেছি ৱাটাৰ ল'লে সোনকালে মানে ডাঠ হয় মানে ক্ৰীমখিনি নহ'লে কম ৱাটাৰ হ'লে মানে পটককৈ যিখিনি জোখত আমাক কেক বনাবলৈ প্ৰয়োজন হয় সিমানখিনি জোখত উঠি নাহে তাৰমানে কম ৱাটাৰ হ'লে মানে গতিকে আপোনালোকে সেইটোও মনত ৰখা কথা আৰু ব্লেণ্ডাৰ সদায় ভাল ল'ব মোৰটো প্ৰেষ্টিজ হয় আৰু ফিলিপছৰডালো মই বেয়া নাপাওঁ ভালেই পাওঁ সেইডালো গতিকে মই এই দুটাই ভাল পাওঁ আৰু ভাল পোৱাৰ ভিতৰত আৰু বেলেগ যদি ভাল মই তেনেকৈ ইমান নাজানো বাৰু আৰু গৰমত সদায় চিম্পুল ডিজাইনবোৰে দিব লাগে যাতে বেছি সময় বহুত ডিজাইন দি থাকিব নালাগে আৰু এইটো মোৰ মতেই ডিজাইন দিব দিছিলে মই নিজৰ মতেই ডিজাইনটো দিছোঁ আৰু আপোনালোকেও যিমান পাৰে তেনেকৈ গৰমত চিম্পুল
সিম্পল ডিজাইনবোৰে দিবলৈ চেষ্টা কৰিব আৰু যদি কাষ্টমাৰে কয় সেইটো বেলেগ কথা দিয়কচোন আৰু আপোনালোকে এনেকৈ বৰফ বিশেষকৈ বৰফ বহুত বেছি বনাব ডাঙৰ বাচনত বৰফ বনাব ভিডিঅ'টো বহুত দীঘলকৈ বনাইছিলোঁ কিন্তু ভিডিঅ' কৰি থাকোঁতে নাজানো কি হৈ থাকিল মোবাইলটো অফ হৈ থাকিলে বাকীখিনি ভালদৰে মই দেখুৱাব নোৱাৰিলোঁ ডিজাইনবোৰ দি থাকোঁতেও মই ভাবিছোঁ ভিডিঅ' হৈ আছে বুলি আৰু মোৰ অৱস্থাটো চাওক গৰমটো কেনেকুৱা গতিকে বহুতকেইটা বাচনতে মই মানে এনি টাইম থাকে তাৰমানে বৰফ মই থৈ দিওঁ কাৰণ কেতিয়া কেক আহে একোতো ক'ব নোৱাৰোঁ ঠাণ্ডা দিনত বাহিৰে গৰম দিনত মই 2টা 3টা বা বৰ ডাঙৰকৈ এক বাতি থৈ দিলেও মই ভাঙি লওঁ সৰু আইচ কিউবো দিব পাৰোঁ কিন্তু পটককৈ গলি যায় সেইবোৰ সৰু বাচনত তেনেকৈ টুকুৰা কৰি দিলে কিন্তু ডাঙৰ বাচন এটুকুৰা মানে ডাঙৰ বাচনত যদি পানী থৈ দিয়ে তেতিয়া আপুনি সেই আইচ টুকুৰা ভাঙি ল'বও পাৰে আৰু বহুত দেৰিলৈকে সেইখিনি গলি নাযায় ডাঙৰ বাচনত থৈ দিলে গতিকে আপোনালোকে তেনেকৈ ব্যৱহাৰ কৰিব মই খুব বেছি ভাল পাওঁ তেনেকৈ আৰু এইটো এটা হৈছিলে বেলেগ এদিনৰ বাৰু এয়া বাৰু আমি ঘৰতে খাবলৈ বনাইছোঁ মই বিশেষকৈ কাপ কেক এতিয়ালৈকে মানে বিক্ৰী নাই কৰা বহুতে মোক সুধি থাকে আপুনি ঘৰত খাবলৈ সৰু সুৰা কেক নবনায় নেকি মানুহক ক'বলৈও মোৰ ভয় লাগে কিয় জানেনে আজিকালি বস্তুবোৰৰ দামো যিমান মানুহে যিটো মানে দাম খোজো মানে দোকানতকৈ বহুত দাম কম খোজো তথাপিতো মানুহে দামবোৰ দিবলৈ ইচ্ছা নকৰে আৰু এনেকুৱা নহয় সকলোৱে তেনেকুৱা নহয় বাৰু সকলোৰ কথা ক'লে ভুল হ'ব বহুতে দামেই নুসুধে যি কওঁ তাকেই দিয়ে কিন্তু দোকানতকৈ সদায় কম ৰেটটোৱে লওঁ মই দোকানৰ সমান কেতিয়াও নলওঁ মই আৰু দোকানতকৈ খাবলৈ বহুত বেছি ভালহে হয় খোৱাসকলে কয় যে আপোনাৰ কেকটো খাই খুব বেছি ভাল পাইছোঁ বুলি কয় সেইমতে গতিকে এয়া মই ঘৰলৈ বনাইছোঁ এতিয়ালৈ মই বিক্ৰী নাই কৰা বহুতে মোক সুধি আছে কিন্তু মই বনাওঁ বুলি নাই কোৱা কাৰণ যিটো দাম মই মানে দিব নোৱাৰোঁ মানে তেনেকুৱা দামত মানে এতিয়া বৰ্তমান মানে দিব নোৱাৰি মানে বস্তুবোৰৰ যিটো দাম হৈছে আৰু মই বহুত দূৰৰ পৰা আনিব লাগে মই ইয়াৰ পৰা 1 ঘণ্টা আঁতৰৰ পৰা আনিব লাগে মই গৈ পেলাই কেকৰ যোগাৰবোৰ 1 ঘণ্টা লাগে মোৰ গতিকে মই ইমানখিনি দূৰত গৈ পেলাই কেকৰ যোগাৰ আনি আকৌ ইমান দামত মই বস্তুবোৰনো কেনেকৈ মই কম দামত একেবাৰে কম দামত মই কেনেকৈ দিওঁ বাৰু গতিকে আপোনালোকে গৰম দিনত মই যিখিনি কৰোঁ আৰু মই যিখিনি সুবিধা পাওঁ তেনেকৈ আপোনালোককো কৈছোঁ আৰু সুবিধা পোৱাখিনি মই যিখিনি কৰোঁ মানে সেইখিনিৰ ওপৰতহে কৈছোঁ আৰু আপোনালোকে যিমান পাৰে পুৱাৰ ভাগতে কেকটো বনাব চেষ্টা কৰিব ৰাতি এটা কোট লগাই থৈ দিলে পুৱাৰ ভাগত সোনকালে উঠি যেতিয়া ৰ'দটো নোলায় আপোনালোকে তেতিয়াই যদি কেকটো বনাই পেলাই ধুনীয়াকৈ ফ্ৰিজত থৈ দিয়ে বহুত বেছি কষ্টও নহয় তেনেকৈ কেক থাকিলে অকণমান কষ্ট কৰিবই লাগিব উপায়টো নাই আৰু নহয় জানো যিহেতু কিবা এটাতো বিনিময় পাম আমি সেই গতিকে সেইখিনি কষ্ট কৰিবই লাগিব সোনকালে উঠি পেলাই যদি কেকটো বনোৱা হয় নহয় তেতিয়া ইমান গৰম পোৱা নাযায় ময়ো তেনেকুৱা কৰোঁ সোনকালে উঠি যিমান পাৰোঁ সোনকালে উঠি পেলাই কেকটো বনাওঁ তেতিয়া ইমান বেছি গৰম নাথাকে আৰু ধুনীয়াকৈ দিনটোলৈ ফ্ৰিজত থৈ দিওঁ গধূলিকা বা ৰাতি নিলেও তেওঁলোকে কথা নাই একো অসুবিধা নহয় আৰু গতিকে আপোনালোকে ফ্ৰিজত এনেকৈ বনাই থৈ দিব আইচ এনি টাইম থৈয়ে দিব আপোনালোকে এইখিনি আইচ গলি গ'ল আকৌ নেক্সট বাতিটো উলিয়াই পেলাই আকৌ মানে ক্ৰীমৰ তলত থ'ব আৰু যিখিনি প্ৰয়োজন সেইখিনিহে বাহিৰত থ'ব যিখিনি প্ৰয়োজন নহয় আপোনালোকে ভিতৰত থৈ দিব আৰু যেতিয়া ক্ৰীমবোৰ পাইপিং বেগত ভৰোৱা হ'ব যিখিনি প্ৰয়োজন নহয় সেইখিনি আপোনালোকে আকৌ ফ্ৰিজত থ'ব মাত্ৰ ফ্ৰিজটোৰ লগত আপোনালোকে লাগিয়ে থাকিব লাগিব বাহিৰত গোটেই বস্তুবোৰ নথ'ব আৰু কেকটোৰ যদি প্ৰয়োজন নহয় যেতিয়া ফুলবোৰ বনাই থাকিব ফুল বা পাইপিং বেগৰ কামখিনি কৰি থাকিব সময়তো কেকটো ফ্ৰিজৰ ভিতৰতে থৈ দিব তাৰপিছত যেতিয়া প্ৰয়োজন হয় আকৌ উলিয়াই আনিব অকণমান সময়ৰ কাৰণে হ'লেও বাহিৰত নথ'ব মানে কেকটো মাত্ৰ আপোনালোকে প্ৰতিটো কথাতে মন কৰি থাকিব আৰু ক্ৰীমবোৰ আটাইবোৰ যদি ওলাই থৈ দিয়ে এফালৰ পৰা গলিব এনেও মেল্ট হ'ব গতিকে যিখিনি প্ৰয়োজন সেইখিনি উলিয়াই ল'ব বেছিখিনি ফ্ৰিজৰ ভিতৰত থৈ দিব আকৌ যেতিয়া প্ৰয়োজন হয় অকণমান ঘাটি ল'ব এনেও ক্ৰীম ফ্ৰিজত থৈ দিলে অলপ বেলেগ হৈ যায় মানে ডাঠ টাইপ হৈ যায় আকৌ মানে খুব খাটি ল'ব খাটি ল'লে আকৌ আগৰ চেফটোলৈ আহি যাব মানে তেনেকৈ কৰিব আৰু মই যিমান পাৰোঁ তেনেকৈ চেষ্টা কৰি থাকোঁ আৰু
গতিকে কেনেকুৱা পালে নাজানো আৰু মই যিমানখিনি পাৰোঁ তেনেকৈ কৰোঁ যিহেতু আমাৰ AC নাই AC থকাসকলৰ কাৰণে বহুতখিনি সুবিধা কেক বনাবলৈ যিহেতু আমাৰ AC নাই গৰম দিনত এনেকৈ কৰিব লাগিব যিমানখিনি পাৰোঁ আৰু CMC সেইটো বাৰু ভালেই বাৰু আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তেনেকৈ ব্যৱহাৰ কৰিলেও খুব বেছি নিদিব বেছি দিলেও আকৌ বেয়া হ'ব গতিকে সেই যিখিনি জোখত মই কৈছোঁ দুটা আঙুলিৰে এনেকৈ চিকুটি 250 ml তেনেকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু এইবাৰ ভাবিছোঁ ময়ো আনিব লাগিব যিহেতু ইমান গৰম পৰিছে নানিলে মানে নহ'ব বুলি ভাবিছোঁ আৰু গতিকে ভিডিঅ'টো কেনেকুৱা পালে ক'ব অকণমান ৰৈ যোৱা ক্ৰীমেৰে এনেকৈ ঘৰতে বনাইছোঁ আৰু যিহেতু ঘৰৰ মানুহে খাম ইমান বেছি ডিজাইনৰ ওপৰত গুৰুত্ব দিয়া নাই ৰৈ গৈছে কাৰণে ওপৰত অকণমান ল'ৰা ছোৱালীক মানে ডিজাইনখিনি দেখিলে ভাল পাব অগ্ৰং বগ্ৰং অকণমান কৰি দিছোঁ আৰু আজিলৈ আহিছোঁ পুনৰ আন এটা ভিডিঅ'ত লগ পাম